হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকে আশা কৰোঁ সকলো ভালে আছে। বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই আছামিজ টেক আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, সকলো ইউটিউবাৰ্ছৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ, কিয়নো আজি এই সৰু ভিডিঅ'টো আপোনালোকক বহুতে হেল্প কৰিব বা এই সৰু ভিডিঅ'টোৱে আপোনাৰ চেনেলটো এসময়ত হেৰুৱাই যোৱাৰ পৰা আপোনালোকক বচাই দিব। বন্ধুসকল, গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কিয়নো বন্ধুসকল বৰ্তমান সময়ত বহুতৰে ইউটিউব হেক হৈ গৈছে বা কাৰোবাৰ ইউটিউব চেনেলটো হেক হৈ গৈছে বা কাৰোবাৰ এনেকৈ জিমেইল হেক হৈ গৈছে। এইসমূহ বহুতে শুনিছে বা বহুতে দেখিছে। বন্ধুসকল, এইসমূহ আপোনাৰ বহুত এটা সৰু সৰু কামৰ কাৰণে বহুতে এটা ভুলৰ কাৰণে কাৰোবাৰ জিমেইলটো হেৰাব লগা হয়। বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনাৰ কেনেকৈ আপোনাৰ ইউটিউব চেনেলটো চিকিউৰ কৰি ৰাখিব বা কেনেকৈ চাইবাৰ হেকাৰৰ পৰা আপোনাৰ চেনেলটো বচাই ৰাখিব, কেনেকৈ আপোনাৰ কোনোবা দুষ্ট চক্ৰৰ পৰা আপোনাৰ চেনেলটো বচাই ৰাখিব। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আৰু দেখাই দিম তাৰ কাৰণেনো আপোনালোকে কি কি কৰিব লাগে। বন্ধুসকল, তাৰ লগতে বন্ধুসকল, যদি আপোনালোকে আপোনাৰ ইউটিউব চেনেলটো গুগল ক্ৰমত গৈ পেলাই যদি ডেস্কটপ ছাইডত গৈ পেলাই আপোনালোকে যদি গুগল ক্ৰমত গৈ ৱাইটি ষ্টুডিঅ' এপ্লিকেশ্যন অ'পেন কৰিলে, তাত আপোনালোকে ওপৰত এনেকৈ আই বটনত আপোনালোকে দেখাই দিয়ে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰিব লাগে। হয় বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যনটো কেনেকৈ এক্টিভ কৰিব লাগে বা টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰিলেনো কেনেকৈ আপোনাৰ চেনেলটো হেক হোৱাৰ পৰা বাচি যায় বা টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰোঁতে কি কি কৰিব লাগে আৰু কি কি লাগে, আজি এই ভিডিঅ'টো মই আপোনালোকক কৈ দিম আৰু সকলোবোৰ ষ্টেপ বাই ষ্টেপ দেখাই আৰু বুজাই দিম। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি নতুন কৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি দি থ'ব, কাৰণ মোৰ এই চেনেলত আপোনালোকে ইউটিউব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ আগলৈও পাই থাকিব। বন্ধুসকল, তাৰ লগতে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে মোৰ ইনষ্টাগ্ৰাম ইউজাৰ নাম আছে Sujan21, লিংক আপোনালোকে নিজে ডেছক্ৰিপশ্যনটো পাই যাব, তাতো গৈ মোক ফ'ল' কৰি ল'ব পাৰে। বন্ধুসকল, তেন্তে বলক সময় নষ্ট নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে আপোনালোকক মই অলপমান টু ষ্টেপ ভেৰিফিকেশ্যনৰ বিষয়ে অকণমান আপোনালোকক ক'ম আৰু অকণমান আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰোঁতে আপোনালোকৰ লাগিব এটা মোবাইল নাম্বাৰ, ঠিক আছে। বন্ধুসকল, আপোনাৰ এটা নাম্বাৰ লাগিব, এই নাম্বাৰটো দি পেলাই আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰিব লাগিব আৰু এই টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰোঁতে আপোনাৰ সেই মোবাইল নাম্বাৰত এটা 6 ডিজিট OTP এটা আহিব। এই OTPটো বহাই পেলাই আপুনি ছাবমিট কৰিলেহে আপোনাৰ টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ হ'ব। বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰিলে আপোনাৰ চেনেলটো কেনেকৈ চিকিউৰ হৈ থাকে বা কেনেকৈ আপোনাৰ চেনেলটো বাচি যায়, নহয়নে বন্ধু? বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰোঁতে কেনেকৈ আপোনাৰ চেনেলটো বাচি যায় এতিয়া মই আপোনালোকক ক'ম। বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰিলে কি হয় মানে, আপুনি যদি টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰাৰ পিছত যদি বেলেগ এটা ডিভাইচত বেলেগ এটা মোবাইল নাম্বাৰত যদি বেলেগ এটা মোবাইলত যদি আপোনাৰ চেনেলটো লগ ইন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যন কৰোঁতে যিটো নাম্বাৰ দিছিলে, যিটো নাম্বাৰত আপোনাৰ OTP আহিছিলে, সেই নম্বৰতে আকৌ এটা OTP আহিব। আপোনাৰ এই OTP যদি আপুনি বহাই দিয়ে তেতিয়াহ'লে আপোনাৰ এই ইউটিউব চেনেলটো লগ ইন হ'ব। বন্ধুসকল, যদি আপোনাৰ চেনেলটো বেলেগ কোনোবাই যদি লগ ইন কৰিব বিচাৰে বা বেলেগ কোনোবাই যদি আপোনাৰ চেনেলটো হেক কৰিব বিচাৰে, তেতিয়াহ'লে সেই মানুহটোৱে OTP নাপাব, কাৰণ আপুনি মোবাইল নম্বৰ দিছে, আপোনাৰ মোবাইল নম্বৰটো দিছে, আপোনাৰ এই মোবাইলতহে OTPটো আহিব, কাৰণ সেই মানুহটোৱে সেই হেকাৰটোৱেতো নাজানিব যে OTPটো কি আহিছে, কাৰণ সেই মানুহটো গম নাপাব, কাৰণ সেই মানুহটোৰ মোবাইল নম্বৰ দি টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰা নাছিলে, এক্টিভ কৰিছে আপোনাৰ মোবাইল নম্বৰ দি। গতিকে আপোনাৰ ইয়াতে আহিব OTPটো। আপুনি যদি OTP তাক নিদিয়ে তেতিয়াহ'লে আপোনাৰ লগ ইন কৰিব নোৱাৰে আপোনাৰ চেনেলটো সেই মানুহটোৱে। গতিকে বন্ধুসকল, টু ষ্টেপ ভেৰিফিকেশ্যনটো আপুনি এক্টিভ কৰি থৈ দিয়ে, তেতিয়াহ'লে আপোনাৰ চেনেলটো যদি কোনোবাই লগ ইন কৰিব বিচাৰিছে বা কোনোবাই যদি আপোনাৰ চেনেলটোলৈ কিবা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ ইয়াত মেছেজ আহিব, যাৰ কাৰণে কি আপুনি গম পাই যাব যে আপোনাৰ চেনেলটো কোনোবাই হেক কৰিব বিচাৰিছে বা কোনোবাই লগ ইন কৰিব বিচাৰিছে। আৰু যদি আপুনি ইয়াতে য়েছ ন' অপশ্যন আহিব, যদি আপুনি য়েছ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ চেনেলটো সেই মানুহটো লগ ইন কৰি দিব পাৰে। গতিকে বন্ধুসকল, সেইকাৰণে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰিতে যিটো মোবাইল নাম্বাৰ দিব, এই নম্বৰটো অকণমান ভাবি চিন্তি পেলাই দিব, কাৰণ এই নম্বৰতে আপুনি যদি 6 ডিজিটৰ OTPটো আহিব, যদি বেলেগ নম্বৰত যদি বেলেগ মোবাইলত যদি আপোনাৰ চেনেলটো লগ ইন কৰিব বিচাৰে। আপুনি যদি OTPটো বহাই দিয়ে তেতিয়াহ'লে আপোনাৰ চেনেলটো লগ ইন কৰিব পাৰিব। বন্ধুসকল, যিটো মোবাইলত আপোনাৰ জিমেইল লগ ইন আছে বা যিটো মোবাইলতে আপোনাৰ চিম লগোৱা আছে, এই ডিভাইচত যদি আপুনি চেনেলটো লগ ইন কৰিব বিচাৰে তেতিয়াহ'লে নালাগে, কিন্তু বেলেগ এটা মোবাইলত যদি বা বেলেগ লেপটপ বা কম্পিউটাৰত যদি আপুনি লগ ইন কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু OTPটো লাগিব। OTPটো ছাবমিট কৰাৰ পিছতহে আপোনাৰ চেনেলটো লগ ইন হ'ব। বন্ধুসকল, সেইকাৰণে টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰিবৰ কাৰণে ইউটিউব অফিচিয়েল পেজ ছাইডৰ পৰা আপোনালোকে এনেকৈ মেইলো পঠাই দিয়ে যে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰি লওক, নহ'লে আপোনাৰ চেনেলটো বহুত ৰিস্কত আছে। বন্ধুসকল, এতিয়া আপোনালোকক মই দেখাই দিম যে টু ষ্টেপ ভেৰিফিকেশ্যনটো আপুনি কেনেকৈ কৰিব বা ক'ৰ পৰা কৰিব লাগে, সকলোবোৰ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম, লগতে বুজাই কৈও দিম। বন্ধুসকল, তাৰ কাৰণে যাব লাগে মোবাইল স্ক্ৰীণত। বন্ধুসকল, তেন্তে বলক মোবাইল স্ক্ৰীণত। বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ জিমেইল এপছটো অ'পেন কৰি ল'ব। জিমেইল এপছটো অ'পেন কৰাৰ পিছত আপোনালোকে ওপৰ ৰাইট ছাইডত জিমেইল লগটো দেখা পাব। আপুনি চিম্পলি এই জিমেইল লগটোৰ পৰা ক্লিক কৰি দিব। জিমেইল লগটোৰ পৰা ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে কেইটা জিমেইল ইয়াতে
ক্ৰিয়েট কৰি থোৱা আছে এইকেইটা জিমেইল শ্ব' হ'ব আৰু ইয়াতে আপোনাৰ যিটো জিমেইলৰ টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰিব বিচাৰে সেই জিমেইলটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব পাৰে ঠিক আছে তাৰপিছত বন্ধুসকল আপোনালোকে টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ কৰিবৰ কাৰণে মেনেজ ইয়ৰ গুগল একাউণ্ট চ' আপুনি চিম্পলি এই মেনেজ ইয়ৰ গুগল একাউণ্টৰ ওপৰত ক্লিক কৰি দিব মেনেজ ইয়ৰ গুগল একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এটা ইণ্টাৰফেচ অ'পেন হৈ আহিব ইয়াতে আপোনাৰ 4 নম্বৰ অপশ্যনটো দেখা পাইছে চিকিউৰিটি চ' আপুনি চিম্পলি এই চিকিউৰিটি অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব চিকিউৰিটিৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এটা ইণ্টাৰফেচ আকৌ খোল খাই আহিব আপোনালোকে অকণমান তাৰপিছত অকণমান আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে টু ষ্টেপ ভেৰিফিকেশ্যন অফ চ' আপুনি চিম্পলি এই টু ষ্টেপ ভেৰিফিকেশ্যন অফৰ ওপৰত ক্লিক কৰিব টু ষ্টেপ ভেৰিফিকেশ্যন অফৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেদৰে এটা ইণ্টাৰফেচ খোল খাই আহিব ইয়াতে আপোনালোকে আকৌ তলত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে তলত দেখা পাইছে গেট ষ্টাৰ্টেড চ' আপুনি চিম্পলি এই গেট ষ্টাৰ্টেডৰ ওপৰত ক্লিক কৰি দিব চ' বন্ধু গেট ষ্টাৰ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে আকৌ এনেদৰে এটা ইণ্টাৰফেচ অ'পেন হৈ আহিব ইয়াতে আপোনাৰ জিমেইল পাছৱৰ্ডটো ইয়াতে বহাই দিব ঠিক আছে মই ইয়াতে মোৰ জিমেইল পাছৱৰ্ডটো ইয়াতে বহাই দিছোঁ তাৰপিছত আপোনালোকে নেক্সট অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব নেক্সট অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেদৰে এটা ইণ্টাৰফেচ খোল খাই আহিব আপোনালোকে আকৌ তলত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আকৌ ইয়াতে আপুনি কণ্টিনিউ অপশ্যন পাব আপুনি চিম্পলি এই কণ্টিনিউ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব চ' বন্ধু কণ্টিনিউ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেদৰে এটা ইণ্টাৰফেচ দেখা পাব ইয়াতে আপোনালোকে তলত অকণ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এটা এৰ' অপশ্যন পাব আপুনি চিম্পলি এই এৰ' অপশ্যনটোৰ ওপৰত ক্লিক কৰি ইয়াতে আপুনি ইণ্ডিয়া চিলেক্ট কৰি ল'ব অলৰেডি ইণ্ডিয়া চিলেক্ট হৈ থাকিব তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব ইয়াতে মোৰ মোবাইল নম্বৰটো ইয়াতে মই বহাই দিছোঁ তাৰপিছত আপোনালোকে অকণমান তলত স্ক্ৰল ডাউন কৰিব অকণমান স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে হাউ ডু ইউ ৱেণ্ট টু গেট কোড চ' বন্ধুসকল ইয়াতে আপুনি এই কোডটো যিটো 6 ডিজিট কোডটো আহিব এই কোডটো আপুনি টেক্সট মেছেজৰ দ্বাৰা ল'ব বিচাৰে না ফোন কলৰ দ্বাৰা ল'ব বিচাৰে চ' বন্ধুসকল ইয়াতে মই টেক্সট মেছেজৰ দ্বাৰা সেই কোডটো ল'ব বিচাৰিছোঁ সেইকাৰণে মই ইয়াতে প্ৰথম অপশ্যন দেখিছে টেক্সট মেছেজ চ' মই ইয়াতে টেক্সট মেছেজৰ ওপৰত ক্লিক কৰি দিলোঁ টেক্সট মেছেজৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আকৌ তলতে চেণ্ড বুলি এটা অপশ্যন পাব আপুনি চিম্পলি এই চেণ্ড অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব চেণ্ড অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব দেখা পাইছে মোৰ ইয়াতে এটা OTP আহি গৈছে চ' বন্ধুসকল এই OTPটো আপুনি ইয়াতে বহাই দিব ইয়াতে OTPটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট অপশ্যন পাব আপুনি চিম্পলি এই নেক্সট অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়ে নেক্সট অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত চ' বন্ধুসকল তাৰপিছত দেখা পাইছে ইয়াতে টু ষ্টেপ ভেৰিফিকেশ্যন অন হৈছে চ' বন্ধুসকল এনেদৰে আপোনাৰ টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ কৰি ল'ব বন্ধুসকল আই হোপ আজি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি দিব কাৰণ মোৰ এই চেনেলত আপোনালোকে এইটো ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ আগলৈ পাই থাকিব তাৰ লগতে বন্ধুসকল যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে মোৰ ইনষ্টাগ্ৰাম ইউজাৰ নাম আছে Sujan21 লিংক আপোনালোকে নিজে ডেছক্ৰিপশ্যনতো পাই যাব তাতে গৈ মোক ফ'ল' কৰি ল'ব পাৰে চ' বন্ধুসকল আজিলৈ ইমানে লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে জয় অসম জয় ভাৰত